কি ক'ব মানে সিদিনা ছাৰে আহিছিলে আহি কিনে আমি সুধিছিলোঁ আমাৰ দিছপুৰ ছাৰজনক সি আহিছিলে আহি কিনে কি কৈছে আমি ধুনীয়াকৈ সুধিলোঁ কিয় আহিছে ছাৰ তেতিয়া সি কৈছে নালাটোৰ কাৰণে আহিছোঁ আমি কৈছোঁ আমাৰ কিবা প্ৰব্লেম হ'ব নেকি তেতিয়া ছাৰে কৈছে একো প্ৰব্লেম নাই তোমালোকৰ আমি নালা ছাৰ্ভে কৰিবহে আহিছোঁ তোমালোকৰ নেক্সট দিনা সেনেকা কৈ কিনে সিহঁতে ৰাতিপুৱাই মানুহ আনি হাজিৰা মানুহ লগাই জিচিপি আনি গোটাই ঘৰ আমাৰ একে ভাঙি একে তন্ন কৰি দিলে সিহঁতে মানে অকমানো আমাৰ থাকাৰ জাগা ঠাই নাইকিয়া কৰি আনকি বস্তু ওলাব দিয়া নাই সিহঁতে আমাক এটা মানুহ সিহঁতে 2-3টা মানুহকে ধৰিছে তাৰমানে আমাক আগুৱাই যাবই নিদিয়ে সেনেকা কৰিছে এইটো কাৰণে মই হেমন্ত ছাৰ বিশ্বকৰ্মা ছাৰক বাৰে বাৰে কৈছোঁ যদি আমাক খিলঞ্জীয়া মানুহ কিয় এনেকা কৰি আছে তেখেতেতো কৈছিল আমি ভূমিপুত্ৰ হয় আমি খিলঞ্জীয়া মানুহ হয় তেখেতে কৈছে খিলঞ্জীয়া মানুহ থকাৰ অধিকাৰ আছে যে আজি খিলঞ্জীয়া মানুহ তেনেকৈ কিয় কৰি আছে তাৰমানে আমি তাতে তুম্বু টানি আছোঁ আপোনালোকে যাই কিনে চাব পাৰে আমি কালি ভাত বনাইছোঁ গোটাই বৰষুণ ল'ৰা ছোৱালী ইমান কষ্টকৈ আছে আপোনালোকে নিজেও এবাৰ চকু ঘূৰাই কিনে চাই আহিবচোন তেতিয়া গম পাব কেনেকুৱা পৰিস্থিতি হৈছে কিন্তু হেমন্ত বিশ্বকৰ্মা ছাৰে আমাক ভোট দিয়া টাইমত কৈছিলে কিন্তু সকলোবোৰ সমানে ভোট দিয়ক মই আছোঁ খিলঞ্জীয়া মাটিৰ কাৰণে আমি আপোনালোকক ম্যাদী পাট্টা কৰি দিম বুলি কৈছিলে আজি কিয় এনেকুৱা পিছুৱাই গ'ল হেমন্ত বিশ্বকৰ্মা ছাৰে এইটো আমাক আজি প্ৰশ্ন দিব লাগিব কালি লাগিবই আজি আমাক প্ৰশ্নটো আমাক মাতি আমি এৰি দিব নোৱাৰোঁ ইমান ডাঙৰ মানুহৰ মাটি আছে যদি আমাৰ কিয় নাথাকিব তাতে টাটা মালিক আছে বিভিন্ন তাজমহলৰ আছে এইটো হোটেলখন আছে আমি কিয় জন্তু মূলৰ ৰাস্তাৰ কাৰণে সিহঁতে ইমান ওচৰত আমাক লাগিব আমাক নাই নেৰো আমি সৎ কামৰ কাৰণে মাটিটো খুজিছে তেতিয়া আমি বিশ্বাস কৰি লয় ইমান ডাঙৰ জিঞ্জাৰ হোটেল আছে কিয় ভাঙা নাই তাজমহলৰ মাটিটো কিয় লোৱা নাই কিয় লোৱা নাই সকলোবোৰ লগ তাৰপিছত আমাৰ সৰু সুৰা মানুহটোক নজনাকৈ আগতে ভাঙিছে তাৰমানে ডাঙৰ মানুহবিলাকৰ পইচা আছে হাত আছে তাৰ কাৰণে সি একো নকৰে মানে আমাৰ ভুল হয় এইটো তাৰমানে আমি ভাবিছিলোঁ ভালৰ কাৰণে কৰিছে কিন্তু বেয়াৰ কাৰণে কৰি আছে হেমন্ত বিশ্বকৰ্মা ছাৰ আপোনাক আমি মামা বুলি ভাবি আছিলোঁ কিন্তু আপুনি মামা নহয় আপুনি এটা ৰাৱণ হয় ৰাৱণ আমাৰ কাৰণে এতিয়া আপুনি ৰাৱণ হৈ উঠিছে আপুনি দুখীয়া মানুহৰ কাৰণে ধনীৰ কাৰণে আপুনি ভগৱান হৈছে কিন্তু আমাৰ দুখীয়াসকলৰ কাৰণে আপুনি ৰাৱণ হৈ উঠি আহিছে এতিয়া সেইটোৱে আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা আৰু একো